গাড়ী আকৌ পৰি গ'ল ৰাস্তাটো বহুত পিছল ওম কৃষ্ণ ওম কৃষ্ণ হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে স্বাগতম এটা নতুন ভিডিঅ'লৈ আজি আহিছোঁ পুটচাৰী বুলি কয় এটা ঠাই তাত এটা ধুনীয়া ৱাটাৰফল আছে ভাইটিজনৰ গাড়ীখন লৈ আহিছোঁ ইয়াত ধৰমদৌল পাইছোঁ আহি ধৰমদৌলৰ পৰা যাম আমি নেলি হৈ যাম দুইখন নতুন বাইকে এখন হ'ল এক্সপালছ আৰু এখন হ'ল পালচাৰ NS 125 দুইখন নতুনে আৰু এই ভাইটি দুজন তোমাৰ নাম কি গোপাল 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 আৰু তোমাৰ মহি এখন এওঁৰ আছিলে আৰু এওঁৰ এখন আছে মোৰখন থৈ আহিছোঁ কাৰণ চাৰিজন আহিছোঁ দুখন বাইকতে হৈ যাব চ' লেটছ গ' এতিয়া চলাওঁ পালচাৰ NS 125 এতিয়া আমি নেলি পাৰ হ'লোঁ আৰু নেলিৰ পৰা অলপ আগুৱাই আহি এটা ৰাস্তা আছে ৰাস্তাইদি সোমাই যাব লাগিব এখন হয় এইটো ইয়াত দেখিছে উমচাই ভেলী এফালে যাব লাগিব চাইনবোৰ্ড আছে উমচাই ভেলী বুলি ৰাস্তাটো অলপ বেয়া এতিয়া নেলিৰ পৰা সোমাই আহি আছোঁ এখন চাহ বাগান কিন্তু ৰাস্তাটোহে অলপ বেয়া ইয়াৰ পৰা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ইয়াৰ পৰা কাৰ্বি আংলং সোমাইছোঁ আৰু এতিয়া পাইছোঁ আহি আমগুৰি আৰু এখন আমগুৰি হায়াৰ ছেকেণ্ডেৰী এটা ধুনীয়া জুৰি দেখিছোঁ শিৱ মন্দিৰ এটাও আছে তাতে এইটো হ'ল শিৱ মন্দিৰ আৰু পানীটো ধৰক পুৰা সেউজীয়াৰ মাজত ত' এতিয়া বেছি দেৰি নকৰোঁ আগলৈ গৈ থাকোঁ নহ'লে ইয়াতে বৰষুণ পৰিলে আৰু আগলৈ যাব নোৱাৰিম এইটো এটা ভিউ পইণ্ট পাইছোঁ আহি বাছ এটা ধুনীয়া ঘৰ আছে ইয়াৰ পৰা চাব পাৰিব আৰু ইয়াত দেখিছে ফাটা আছে ইয়াৰ পৰা চাওক ভিউ পুৰা ভিউ বহুত দূৰলৈ দেখা পায় মেঘ পৰি থকাৰ নিচিনা লাগি আছে হয়নে সেইটো কাৰণে ভালকৈ দেখা নাই একদম মজাকৈ দেখা পোৱা যায় এতিয়া বহুত ডাউন চ' ষ্টাৰ্ট অফ কৰি দিছোঁ ক্লাছটো টানিছোঁ আৰু গৈ আছোঁ এয়া হ'ল পুটচাৰী ভিলেজ পাইছোঁ আহি আমি এতিয়া পাইছোঁ আহি উমচাই ভেলী এখন চাইনবোৰ্ড দেখিছে উমচাই ভেলী আমি যাম এতিয়া কোন চাইডে লেফ্ট চাইডে এতিয়া যাম আমি লেফ্ট চাইডে
পুটচাৰী ৱাটাৰফলটো এফালে আছে ৰাস্তাটো অলপ বেয়া হ'লেও ৰিক্স লৈ আহিছোঁ আৰু গাড়ী লাগি গৈছে ৰাস্তাটো ইমান ঠিক নহয় চ' গাড়ী আনিলে অলপ সাৱধানে চলালে হ'ল আৰু এইফালে দেখিছে আনাৰসৰ বাগান হেল্ল' হেই ৰাম ৰাস্তা বহুত বেয়া আছে লাগিল দে এখন দাং পৰিলে বেয়া হ'ব দিগদাৰ আচ্ছা এই মই ওপৰলৈকে উঠাই দিওঁ অঁ নাই নামিলে নহ'ব লাহে গাড়ী বাগৰিছিল জানো হা নহয় গাড়ী বাগৰিছে না নাই মই সেইখিনিত উঠাইছিলোঁ চাচোন বহুত খাতাৰনাক ৰাস্তা মানে বিশেষকৈ মাটিটো পিছল চ' মানে গাড়ী অলপ স্লিপ খায় এইফালে যায় ৱাটাৰফলটো আৰু এখন হ'ল চাহ বাগান ক'ত ক'ত থ'ম বাইক ৰাস্তা বহুত বেয়া পানীৰ কাৰণে বোকা বেছি হৈ গৈছে এতিয়া খেতি পথাৰৰ মাজে আহিছোঁ ৰাস্তাটো সৰু বাছ গাড়ী আকৌ পৰি গ'ল ৰাস্তাটো বহুত পিছল বাইক আকৌ উঠাই দিছোঁ এই বহুত পিছল এই জোতাই পিছল খাইছে বুজিছ বাইকখন থৈ যাওঁ নেকি কিমান দূৰ আছে এখন হ'ল পুটচাৰী ভিলেজ আৰু পুটচাৰী ভিলেজৰ পৰা সোমাই আহিছোঁ অলপ ইয়াতে মানে মানুহ কেইঘৰমান পাইছোঁ চ' বাইকখন ইয়াতে থৈ যাম বুলি ভাবিছোঁ কাৰণ বিশেষকৈ গাড়ীৰ নাম্বাৰ প্লেট লগোৱা নাই আৰু এতিয়া যাম আমি এফালৰ পৰা আহিছোঁ এতিয়া খোজকাঢ়ি আহি আছোঁ পুটচাৰী ৱাটাৰফললৈ বাইকখন মানুহ কেইঘৰৰ ওচৰতে থ'লোঁ কাৰণ আগত আৰু মানুহ নাই চ' ছেফ জেগাত ৰখোৱাটো ভাল এডাল আহঁত ডাঙৰ এই ডাঙৰ আহঁতডাল পাৰ হৈ আহি এফালে গৈ থাকিব লাগিব জাৰু গছৰ মাজে আহি আছোঁ বাটটো বহুত জংঘলৰ মাজত আছে পুতুককৈ মানে বাটটো উলিয়াব নোৱাৰি আৰু ভুল ৰাস্তাইদি গৈছিলোঁ আকৌ ৰিটাৰ্ণ হৈ আহোঁতে মানে বহুত একদম অৱস্থা বেয়া হৈ আহিছে গোটেই গা একদম ঘামি কৰি গা ধোৱাৰ দৰে হৈ গৈছে এইটো হ'ল বাটটো আহি আছোঁ এনেকুৱা ডাউন ভৰি কঁপি আহিছে আৰু
মাজৰখিনি দেখিছে যিখিনিত বন নাই সেইখিনি বহুত পিছল মানে বৰষুণ পৰি পৰি জেলুকনি ধৰাৰ নিচিনা হৈ আছে চ' বনত দেখি খোজ কাঢ়িছোঁ সেয়া ষ্টেপ কাটি কাটি দিছে নহ'লে বহুত পিছল হ'ব এনেকুৱা পূৰা ডাউন সেয়া দেখিছে কেনে লাগিছে হাৱা বাঢ়ি এইটো এটা ৱাটাৰফল সৰুকৈ সেইটো এটা ৱাটাৰফল সেইটো ওপৰৰ পৰা আহি আছে আৰু এফালৰ পৰা এখন খাকো বনাই দিছে খাকোখনত উঠি বহুত ভাল লাগিছে সেইটো হ'ল জুৰি এতিয়া আকৌ আগলৈ যাব লাগিব আৰু এখন খাকো এখন খাকো বগোৱাটো অলপ মানে ৰিস্কি চ' ভৰিকে ধুই লৈছোঁ ব'ল একো নাই ব'ল পানীটো ওপৰৰ ফালৰ পৰা আহি আছে আহি তলৰ ফালৰ পৰা গৈছে আৰু এইফালৰ পৰা এটা জুৰি আহিছে এই দুটা ৱাই আকাৰত আছে এনেকৈ গৈ আছে এইফালে ওম কৃষ্ণ মানে বহুত ৰিস্কি ফাইনেলি পালোঁ আহি পুটচাৰী চাৰা তিৰিন্থা ৱাটাৰফল আৰু বহুত ধুনীয়া ডাঙৰ ৱাটাৰফল এবাৰ হ'লেও আহিব পুটচাৰীলৈ কাৰ্বি আংলঙত থকা বহুত ধুনীয়া ৱাটাৰফল পূৰা বহল बहुत जोरे पानी आহি আছে তললৈ बहुत ডাঙৰ ৱাটাৰফল
বাৰিষা কালতে এইটো ৱাটাৰফলটো ডাঙৰ দেখে, কিন্তু যেতিয়া ঠাণ্ডা দিনত আহে তেতিয়া এইটো বহুত কমকৈ দেখিব। তো বাৰিষা দিনতে অহাটো ভাল হ'ব। তো এবাৰ আহিব, চাবহি এবাৰ, বহুত ধুনীয়া ৱাটাৰফল। কিন্তু অলপ বাটটো অলপ অসুবিধা হ'ব বাটটো অহাত, কিন্তু হ'লে মানে বহুত আহি পেলাই যিটো মানে ভাগৰ বা কষ্ট হ'ব সেইটো মানে ইয়াৰ ওচৰত আহিলে নোহোৱা হৈ যাব। তো এবাৰ হ'লে আহিব ৱাটাৰফলটোত। এই চাওক মোৰ জোতাত এজনী ধুনীয়া পখিলা পৰি আছে। এইটো হ'ল পুটচাৰী ৱাটাৰফল। এতিয়া ইয়াৰ পৰা আমি ৰিটাৰ্ণ হওঁ। বহুত টাইম হ'ল আৰু ভোকো লাগিছে, একো খাই অহা নাছিলোঁ। চ' এতিয়া ৰিটাৰ্ণ হওঁ আকৌ। মানে যাবৰ মন নাই, হ'লেও মানে ঘৰো যাব লাগিব। চ' এতিয়া যাওঁগৈ আৰু। এতিয়া আকৌ ওপৰত উঠিব লাগিব, আকৌ ওপৰলৈ গৈ আছোঁ এতিয়া। এখন হ'ল পুটচাৰী ভিলেজ। এতিয়া পুটচাৰী ভিলেজৰ মাজত আছোঁ। এইফালে হ'ল নেলি যায়, নেলিলে 25 কিলোমিটাৰ ইয়াৰ পৰা। আৰু এইফালে ৱাটাৰফলটো যাব পাৰি। আৰু ইয়াতে হোটেল চোটেল আছে, ইয়াত কিবা কিবি খাব পাৰিব যদি ৱাটাৰফল চাব আহে। ভাল লাগে দেই সেইখিনিতকৈ এইটো ভিউটো বহুত ধুনীয়া ভিউ, বহুত দূৰলৈ দেখা পায়। এইটো এইফালে পাহাৰবিলাক। এতিয়া আমি পুটচাৰীৰ পৰা আহি আছোঁ, ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ। আৰু পিছফালে চাওক, পাহাৰবিলাক বহুত ধুনীয়া, মানে বহুত দূৰলৈ দেখা পায়। পূৰা ভিউ, বহুত ধুনীয়া ভিউ আছে। আৰু এতিয়া বাইক লৈ গৈ আছোঁ ঘৰলৈ। চ' ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আগলৈ আৰু ভিডিঅ'বিলাক চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।